Red FM Love Story. RJ Pahir hoite. Super Hits 93.5 Red FM on সময় হৈ গল weekend special show Red FM Love Story আৰু এটা নতুন love story লৈ মই পাহি আকৌ এবাৰ আপোনাৰ কাষ চাপিলোহি আজি যিখন চিঠি হাতত লৈছো এই চিঠিখন পঠিয়াইছে নিতুৱে তেওঁ নিজৰ ষ্টৰীটিৰ নাম দিছে meant to be সো আহক শুনো নিতুৰ love story হাই পাহি আজি মই মোৰ love storyটি তোমাৰ সৈতে শ্বেয়াৰ কৰিব বিচাৰিছো প্ৰথমতেতো থ্যাংক ইউ যে এনেকুৱা এটা প্লেটফৰ্ম দিছে আমাক য'ত আমি আমাৰ ষ্টৰীসমূহ শ্বেয়াৰ কৰি আকৌ এবাৰ ৰিলিভ কৰিব পাৰোঁ ৱেল মোৰ ষ্টৰীৰ বাবে উভতি যাব লাগিব 2005 লৈ বহুত পিছলৈ তেতিয়া মই ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ স্কুল আৰু এইচএছৰ ফ্ৰেণ্ডবোৰৰ পৰা আঁতৰি মই ডিগ্ৰীৰ বাবে নতুন কলেজত এডমিশ্যন লৈছিলোঁ মোৰ বাকীবোৰ ফ্ৰেণ্ডছ বেলেগ বেলেগ কলেজত এডমিশ্যন ল'লে আমিবোৰ হেণ্ডিক বি বৰুৱা কটন আৰু কমাৰ্চ কলেজৰ মাজত স্কেটাৰ্ড হৈ গ'লো কিন্তু আমাৰ যেতিয়াই ক্লাছ ফিনিছ হয় বা অফ থাকে আমি এটা কমন মিটিং পইণ্টত লগ হৈছিলোঁ প্ৰায়ে আমাৰ বোৰৰ ফ্ৰেণ্ড চাৰ্কেলসমূহো বাঢ়িলে চবৰে নিজৰ নিজৰ কলেজত নতুন নতুন ফ্ৰেণ্ড হৈছিলে আৰু আমিবোৰ চব কমন ফ্ৰেণ্ড হৈ পৰিছিলোঁ আৰু তাতেই মই নিৰুপমক ফাৰ্ষ্ট লগ পাইছিলোঁ আমাৰ 8জনীয়া এটা গ্ৰুপ হৈ পৰিলোঁ আৰু তাত নিৰুপমো আছিল চ' আজি শুনি গৈ থাকিম নিতুৰ লাভ ষ্টৰী meant to be and Red FM बजाते रहो Red FM Love Story. RJ Pahir hoite. শো চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী মই আছোঁ আপোনাৰ সৈতে পাহি শুনি আছে আপুনি উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড এফ এম লাভ ষ্টৰী আজি আমি শুনি আছোঁ নিতুৰ লাভ ষ্টৰী মেণ্ট টু বি আগলৈ তেওঁ লিখিছে নিৰুপম ল'ৰাজন খুব ইণ্টেলিজেণ্ট আছিলে সি কটনৰ পৰা আছিলে পঢ়াৰ বাহিৰে তাৰ এটা মিউজিক বেণ্ডো আছিলে এতিয়াও আছে বাৰু সি খুব কম কথা কৈছিলে বা যেতিয়াই যি কৈছিলে একদম পইণ্টত কৈছিলে তাক জেনেৰেলি লাজ দিব বা ডাউন দিবলৈ কোনেও নোৱাৰে খুব ইণ্টেলিজেণ্ট সি আমিবোৰ খুব ক্ল'জ ফ্ৰেণ্ড হৈ পৰিলোঁ তাৰ এটাই বেয়া স্বভাৱ আছিল সি খুব বেছি পাণ মছলা খাইছিল তাৰ বাহিৰে তাৰ একো বেয়া গুণেই মই বিচাৰি পোৱা নাছিলোঁ আমি কেতিয়াবা তাৰ জেমিঙো চাব যাওঁ তেনেকৈ আমাৰ ফ্ৰেণ্ডশ্বিপ ষ্ট্ৰং হৈ গৈ আছিলে চ' আজি শুনি গৈ থাকিম নিতু আৰু নিৰুপমৰ লাভ ষ্টৰী মেণ্ট টু বি এণ্ড ৰেড এফ এম বজাতে ৰহো Red FM Love Story. RJ Pahir hoite. শ্ব' চলি আছে উইকেণ্ড স্পেচিয়েল ৰেড এফ এম লাভ ষ্টৰী মই আছোঁ আপোনাৰ সৈতে পাহি আজি শুনি আছোঁ আমি নিতু আৰু নিৰুপমৰ লাভ ষ্টৰী মেণ্ট টু বি আগলৈ তেওঁ লিখিছে এবাৰ আমি চব তাৰ জেমিং চাব গৈছিলোঁ আমি চব ফ্ৰেণ্ডছ আমি গোটেইবোৰ শান্তনু ঘৰলৈ গৈছিলোঁ সি বেণ্ডটোৰ কীবৰ্ডিষ্ট আছিলে তাত তাহাঁতৰ জেমিং চলি থকাৰ মাজত মই ৰিয়েলাইজ কৰিছিলোঁ যে চবেই নিৰুপমক খুব জোকাই আছিল কাৰোবাক লৈ কিন্তু কাক লৈ জোকাই আছিল সেইটো মই ধৰিব পৰা নাছিলোঁ মই দুবাৰমান সুধিছিলোঁ বাট মোৰ কথাটোত কোনেও গুৰুত্ব নিদিলে তেনেকৈ সেইদিনা দিনটো পাৰ হৈ গ'ল কেইদিনমানৰ পাছত আমাৰ গ্ৰুপৰ স্মিতাই এদিন মোক হঠাতে কৈছিলে যে নিৰুপমে চাগে মোক ভাল পায় তই 100% খাটাং 99.99% তয়ে হয় তো So, 100% নহয় ন সেইদিনাখন জোকাই থকা তয়ো শুনিছিলি ন জোকাই আছিলে বাৰু হা তাক এজনী ছোৱালীক লৈ জোকাই আছিলে মোৰ নাম শুনিছিলি 99.99% আৰু আমাৰ যে একদমেই নিমিলে ভাই সি ইমান চোকা আৰু মানে ইমান জানে আৰু নো একদম খালি এটা বেয়া হেৰি আছে পাণ মছলা সোপা খাই থাকে আৰু কি যে ভাবিছ নহয় নিমিলে মই কৈছো নহয় মই শুনিছো আৰু তাতে সি আমাৰ গ্ৰুপতে সেইদিনাখনে তাক কিয় জোকাই আছে আৰু তাতে ছোৱালী অকল তই আৰু ময়ে আছিলো চ' আল্টি মইতো নহয়ে তো বাকী থাকিল কোন তই তো 99 এজাম্পশ্যন এৰ আৰু এইবিলাক একো নহয় দেই আৰু সি যদি পাণ মছলা খোৱা বাদ দিয়ে মানে তোৰ কাৰণে পাৰফেক্ট ল'ৰা পগলা হৈছ নি মই কথাটোহে কৈছো জেনেৰেলি এনেই ভাল লাগে নে নালাগে তাক বল যাও বল এতিয়া নিৰুপমে নিতুক ভাল পায় নে নেপায় সেইটো আমি যেতিয়া আগুৱাই গৈ থাকিম গম পাম কিন্তু এটা কথা খাটাং যে ল'ৰাবোৰ যিমানেই ধুনীয়াকৈ ড্ৰেছ আপ কৰি নাহক কিয় যিমানেই ধুনীয়া পাৰ্চনেলিটি নহওক কিয় যিমানেই তেওঁলোকে ভালকৈ কথা নাপাতক কিয় কিন্তু যেতিয়াই এই পাণ মছলা বা গুটখা খোৱা স্বভাৱটো বা নেচাৰটো সন্মুখত আহি যায় চব বস্তু কিন্তু তল পৰি যায় চ' টু অল দ্য মেন আউট দেৰ ষ্টপ ইট এণ্ড ৰেড এফ এম বজাতে ৰহো